মোক খেল এটা লাগিছিলে মই মানে এবাৰ ইণ্ডিয়ান আইডল যে পাৰ্টিচিপেট কৰিম বুলি ভাবিছোঁ মানে এই কি আছিলে সেইটো যে আপুনি মোক ভিডিঅ' এটা কৰি দিয়ক মানে ভিডিঅ' এটা নহয় মানে মই গান এটা গাই দিম আপোনালোকৰ আগত মানে এনেকুৱা নহয় মানে দেই মই ফাৰ্ষ্ট টাইম মানে আহিছোঁ ধেমাজি পাৰ্কলৈ দেই মোৰ ঘৰ মানে লখিমপুৰত মানে মানে আপুনিতো বুজি পাইছে ন মানে মই ফ্ৰেণ্ডৰ লগত পাৰফৰ্মেঞ্চ কৰি পোৱা নাই মই গান এটা গাই দিম আপোনালোকৰ আগত কেনেকুৱা লাগিব মানে অলপ কমপ্লিমেণ্ট এটা দি দিব আৰু হ'বনে হ'ব নাই বাইদেউ আপোনাৰ নামটো কি আছিলে আপোনাৰ আপোনাৰ চ' আপুনি মোক ভিডিঅ' এটা কৰি দিব আপোনালোকে মই গাম তাৰপিছত আপোনালোকে শুনিব হা ভিডিঅ'টো আপুনি কৰি দিয়ক এতিয়া লাষ্ট নকৰোঁ আৰু ন লাষ্ট নকৰাকৈ কৰিব লাগিব ন লাষ্ট কৰিলেতো ছাকচেছ নহ'ম ন হয় নাই চ' এইটো কেমেৰাটো দেই মানে কি আছিলে সৰুৰ পৰাই মানে সপোনটো আছিলে দেই মানে আগৰ পৰাই গান গাওঁ দেই বাৰু আপোনাক চিনাকি যেন লাগিছে বাৰু আই থিংক কমাৰ্চত পঢ়া নেকি নমস্তে মানে আপোনালোকে মানে জাষ্ট গান এটা চইচ কৰি দিয়ক মানে যিকোনো গান এটা হিন্দী কবিৰ সিং কিবা যিকোনো হে নীল আকাশৰ এই ইণ্ডিয়ান আইডলত আছামিজ নহয় ন আছামিজ নাই ন হে এক ছেকেণ্ড একো নহয় অঁ চশমাটো পিন্ধি লওঁ নমস্তে মানে কি অৰিজিত সিঙৰ গান নে অৰিজিত সিঙৰ এইটো যে নতুনকৈ টিকটকতে পূৰা ফেমাছ হৈ আছে যে কিবা বাবুলু বাটো দেই মাতটো কি হৈছে বে আজি বাবুলু বা আইৰে চাইকেল চলাইবে যাইব ৰে আইৰে যাইব ৰে বাবুলু বা গানটো ভাল লগা নাই ভাল লাগিছে না বাবুলু বা চাইকেল চলাই যাইবে ৰে ক'ত পলাইছে বাইদেউ কি ভাল লগা নাই নেকি ভাল লগা নাই এতিয়া বেলেগ গান গাম মোৰ ঘৰ চিচিমুখত তাৰপিছত আৰু বেলেগ গান দেই অম্বা পাতা লম্বা বুঢ়ী চুলি কোলা বগা অম্বা পাতা লম্বা কি ভাল লগা নাই সৰি দেই ভাই দাদা বেয়া নাপাব দেই আমি মানে প্ৰেংক কৰিছিলোঁ হা চ' ইউটিউবত আপলোড কৰিব পাৰিমনে পাৰিব ন
চলাই আছা নহয় প্ৰেংক কৰিলে মানে ভিডিঅ' কোনো কেমেৰা এই তাত আছে হাই এটা কৰি দিয়ক দে